হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আৰু গৰম কেনেকুৱা পৰিছে জনাবচোন আপোনালোকৰ পিনে। এইপিনে মই এতিয়া বনাব লৈছোঁ জিকা আৰু মাছ। এইপিনে মাছ ফ্ৰাই কৰি আছোঁ আৰু এইপিনে মই বাঁহগাজৰ সৈতে মাছ বইল কৰিছোঁ। আৰু দেখিছে নহয় গাইজ, গৰমত অৱস্থা বেয়া হৈ গৈছে মোৰ। এইপিনে মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু এইপিনে জিকা ভাজিলোঁ গাইজ। যিহেতু মোৰ পৰীক্ষা চলি আছিলে, সেইটো কাৰণে এইকেইদিন ভিডিঅ' একো দিব পৰা নাছিলোঁ। আজি পৰীক্ষা শেষ হৈছে কাৰণে ভিডিঅ' বনাইছোঁ। আৰু এইপিনে মোৰ জিকা ভাজি হৈ গ'ল, তাতে পানী দিলোঁ। এতিয়া পানী দি উতলাৰ পিছত মাছ কিপিচ দি দিলোঁ আৰু মোৰ জিকা চব্জি ৰেডি। আৰু এইপিনে মই থালি ৰেডি কৰি ল'লোঁ গাইজ, আৰু এইপিনে এতিয়া খাবলৈ লৈছোঁ। আৰু গাইজ, খাবলৈ যেন ইমান ধুনীয়া হৈছিল আৰু লগত নেমু থকা হয় আৰু ভাল লাগিলে হয় খাবলৈ। আৰু মাছৰ বইলখিনি যেন ইমান ধুনীয়া হৈছিলে গাইজ, কি ক'ম, এনেও বইল খাই ভালেই পাওঁ মই। আৰু যিহেতু মই কালিলৈ ঘৰলৈ যাম, ঘৰলৈ গ'লে আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম গাইজ। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায় আৰু ভিডিঅ'বোৰত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি যায়। আজিলৈ আহিছোঁ, বাই বাই।